guys, welcome back to my YouTube channel. আজি হৈছে কাতি বিহু আৰু সকলো অসমবাসী ৰাইজলৈ কাতি বিহুৰ হিয়া পৰা অলপ জনাইছো আৰু আশা কৰো সকলোৰে দিনবোৰ ভাল হওক আৰু সকলো আগবাঢ়ি যাওক তাৰে কামনা কৰিলো সকলো যেন খেতি পথাৰ সকলোৰে ভাল হওক শস্য উভৈনদী হৈ পৰক তাৰে আশাৰে পুনৰবাৰ সকলোলৈ হেপী কাতি বিহু তো ভাবিলো ভিডিওটা আজি বনাই দিও কাতি বিহু বুলি আশা কৰো আপোনালোক সকলোৰে ভাল বহুত দিন ভিডিও আপলোড কৰিব পৰা নাই মানে কি কম আৰু বেমাৰৰ পৰা আদি কৰি গুটেই মানে সবে আবৰি ধৰিছে ভিডিও আপলোড কৰিব পৰা নাই কলেজলৈ যাওঁ কলেজৰ পৰা ঘৰ আহোঁ সেইবিলাক কৰি থাকোঁতে মানে টাইমবিলাক নিমিলে আৰু তেনেকুৱাকৈ গুচি যায় টাইমটো আৰু ভাগৰ লাগিলে নোৱাৰো বনাবলৈ মন নাযায়গৈ তো ভাবিলোঁ আজি বিহু বুলি ঘৰতে আছে তেনেকৈ ভিডিও এটা বনাওঁ তো আপোনালোকৰ বিহু কেনেকুৱা আৰু কেনেকৈ বিহুৰ আয়োজন কৰিছে সকলোখিনি জনাব গধূলিকৈ বাৰু তুলসী তলত চাকি দিয়া যি নিয়ম সেই নিয়মো কৰা হ'ব খেতি পথাৰত গৈ চাকি দিয়া হ'ব সেইবিলাকো কৰা হ'ব সকলোখিনি আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম আৰু তেনে ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ এতিয়া আমি যাম আমাৰ অলপমান বজাৰ কৰিব আছে মই এফালে যাম আৰু যাওঁতেতো ভিডিঅ' কৰিব নোৱাৰিম বাৰু তাত গৈ আপোনালোকক লগ পাম আৰু তাত কি বজাৰ কৰোঁ কি কিনো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম আকৌ তাৰ পৰা আহি আপোনালোকক পুনৰবাৰ লগ পাম তেন্তে ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তোমাৰ কেইবছৰ হ'ল তুমি এনেকুৱা যে কৰিছা চা মুখখন চা কান্দি দে আকৌ অকণমান চা মুখখন চা ঢাকি দে চাগে তামোল খাইছা চা তামোলতি চুম সেইফালে আমি গৈ লওঁ মানে আমি স্কুটি লৈ যাম তো সেইটো কাৰণে ভিডিঅ' কৰিব নোৱাৰিম বুলি কৈছিলোঁ বাই 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 এয়া আহি আমি শিমলুগুৰি পাই গ'লোহি মানে আমাৰ অলপ বস্তু ল'ব লগা আছিলে এয়া চাদৰ এখন চাইছে আৰু ইয়াত ইমানেই ধুনীয়া ধুনীয়া কাপোৰ আছে কাপোৰবোৰ ভাল লাগিলে ইয়াত দেখাই দিছোঁ নীলা কাপোৰযোৰ বৰ মৰম লাগিছে তো আপোনালোকে ভিডিঅ'টো বজাৰত বেছি বস্তু ল'বলগীয়া নাছিলে তো আমি আহিলোঁ সোনকালে আৰু এতিয়া আমি পথাৰলৈ গৈ আছোঁ আৰু তাত গৈ আপোনালোকে জানে এতিয়া কাতি বিহুৰ দিনা পথাৰত গৈ শস্যবিলাক কেনেকুৱা হৈছে সেইবিলাক সকলোৱে চাইগৈ তো আমিও গৈছোঁ চাবলৈ বুলি আৰু সেউজীয়া ধাননি পথাৰ হয়তো সকলোৱে ভাল পায় তেওঁ ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু আমি কি কৰি যাওঁ কাতি বিহুৰ দিনা পথাৰত গৈ চাকি জ্বলোৱা হয় কিন্তু আমাৰ ঘৰৰ পৰা পথাৰ অলপ দূৰ হয় তো সেইটো কাৰণে আমি সন্ধিয়া সময়ত নগ'লোঁ তাৰ আগতে গ'লোঁ আৰু সেইকাৰণে মায়ে চাকি বাৰু নজ্বলালে এখন তামোল পাণ দি থৈ আহিছে আৰু শস্যখিনি ভাল হ'বলৈ তেওঁ প্ৰাৰ্থনা কৰিছে তো সিমানেই সেইটো নিয়ম সকলোৱে জানে আৰু ক'বলগীয়া বিষয় নহয় আচলতে অসমত থাকিলে আৰু এইবিলাক নাজানিলেনো কেনেকৈ হ'ব সকলোৱেতো জানে সেয়াই আৰু এতিয়া আমি পথাৰত আছোঁ এতিয়া যামগৈ ইমানেই ৰ'দ কৈছোঁ নহয় এনেও কোলা হৈ যাম নিচিনাই লাগিছে চুলিত লগালে কি হ'ব এয়া চুলিত লগাই দিলে গাহৰি গুটি হৈ যায় গাহৰি গুটি নহয় এইটো হেৰি হয় চুলিত লগাই দিলে নেৰে পটককৈ নেৰে গাহৰি গুটি বুলিয়ে কয় মানে লগাই চাওঁতে এটা পোহাত সহায়ক হয় এইটো বস্তু নেৰে এইটো কাইট কেনেকুৱা ধুনীয়া জীৱন ভঙা দলঙত তৰালে দুপৰীয়া নোলাবা ৰ'দত তুমি দেহা কলা পৰিবা তই নকলা কোলাই সময় জোকাৰি গাজা পঠাই দিব বাবা ৱাও চা পকিলাখিনি ইমান ধুনীয়া লাগিছে
বুজিছ এয়া আমাৰ সৰু সুৰাকৈ আয়োজন আৰু চানদিনী ফুলিছে চানমাৰী চানদিনী ফুল প্লেচ মজা দিছে গাজৰা মেখেলা এয়া চানদিনী ৰাতিপুৱা লাগিছিল ভিডিঅ'টো অৱশ্যে লেটকৈ পাব মানে কাইলৈ মানেহে পাব ন কি হৈ আছে তই গোটেই মোৰ দেখা নাই জমি মেখেলা মহো কামুৰি ৰক্ষা নাই পোৱাৰ কাৰণে মই মেখেলা পিন্ধি কৃষ্ণ তুলসী তলে তলে মৃগ পহু চৰে মৃগখনে জানো আন্ধাৰ হৈ গ'ল কাৰেণ্টটো গুচি গ'ল যে মানুহ হেপী কাতি বিহু হেপী কাতি বিহু এয়া কাতি বিহু বুলি তুলসী তলত এখন চাকি জ্বলায় আৰু তাত প্ৰাৰ্থনা জনাইছোঁ যে সকলোবিলাক ভাল হওক শুভ হওক সেইকাৰণে এগছি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিছোঁ আৰু যিখিনি নিয়ম কাতি বিহুৰ দিনা পালন কৰিব লাগে তুলসী তলত সেই সকলোখিনি আমি পালন কৰিলোঁ আশা কৰোঁ আপোনালোকেও কৰিলে তো ভিডিঅ'টো অৱশ্যে আপোনালোকে লেটকৈ পাব কাৰণ দেৰি হৈ গ'ল আৰু এডিট কৰিবলৈও টাইম পোৱা নাছিলোঁ তেন্তে চাই থাকক আপোনালোকে আৰু এয়া মাহ প্ৰসাদ মায়ে ৰেডি কৰি থৈছে আমাৰ ঘৰত আলহী আছে এয়া এই যোনটো চিনি পায় এইফালে আলহী এইফালে কি বুলি কয় এতিয়া মোৰ জোঁৱাই দেই জোঁৱাই হয় অঁ নমস্কাৰ দি দিয়া অঁ হেপী কাতি বিহু চবকে হেপী কাতি বিহু অঁ শুনটো গাইছে শুনটো গাই হেপী কাতি বিহু এইবিলাক আকৌ ভাত আনিছে লোকলে মাংস আনিছে এইবিলাক আমাৰ মৰমৰ শুনটোৱে মৰমৰ কুকুৰ ভাত দিছে দেখাল 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 আপোনালোকৰ তাত বাৰু কেনেকৈ পাতিছে কমেণ্ট কৰি জনাব আমাৰো চাই ভাল লাগিব এয়া সকলোৱে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই আজি ভিডিঅ'টোত ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিবিলাক মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব প্লিজ আৰু আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ